বিয়া সিজন গাইজ, বিয়া সিজন। এতিয়া আমি ওলাইছো বিয়া খাব। যিহেতু বিয়াৰ সিজন সেইবাবে আমি আহিলো বিয়া খাবলৈ বুলি। আজিৰ নিমন্ত্ৰণটো পিছে মাহঁতৰ লগত অহা নাই দেই, বা দাদাহঁতৰ লগতহে আহিছিলো। আমি গৈ পাওঁ মানে দৰা আহিবই হ'ল, সেইবাবে আমাক প্ৰথমতে ভাত খাবলৈহে লৈ গ'ল। আৰু আজিৰ নিমন্ত্ৰণটো দিছিলে আমাৰ কণমানিজনীৰ মাহীয়েকৰ বিয়া। কইনাক দেখুৱাব নোৱাৰিলোঁ কাৰণ দৰা আহিবই হ'ল, কইনাৰ কাপোৰ চেঞ্জ কৰিবলৈ গৈছে। আৰু এয়া দেখিলে নহয় দৰা আহি পালেহিয়ে। আৰু আমিও ঘৰলৈ যাওঁ বুলি ওলাই আহিছিলোঁ, কিন্তু দৰা অহাৰ বাবে আমি একদম ৰৈ থাকিবলগীয়া হৈছে। সেইবাবে বোলো দৰা আগোচাগে অকণমান চাই যাওঁ, কিন্তু হ'লেও এইফালে ঘৰলৈ আহিবলৈ দেৰি হৈছে যে এই সময়কণ কিন্তু বহুত বেছিয়ে ভাল লাগে দেই। এইফালে আকৌ দৰাজনে একদম লাজ কৰি কৰি গাড়ীত বহি আছে দেই। মোৰজন আহিলেও এনেকৈয়ে আহিব নহয়। আমি যাওঁগে গাইজ। এফালে ঘৰলৈ আহিবলৈ দেৰি হৈছে, আনফালে আকৌ নঙলা দি থৈছে দৰা আগুচিবলৈ, কিন্তু উপায় নাপায় আমি নঙলা পাৰ হৈয়ে গুচি আহিলোঁ।